Hi guys, welcome back to my Dipankar Village vlog. তো গাইজ আজি মই উপস্থিত আছোঁ দেখিছে বিয়া এখনত। তো এই আমাৰ গাঁৱৰে বিয়া দেখিছে। এইটো আমি সোমাই আছোঁ তে বিয়া ঘৰত আহিলোঁ। তো চাওঁ বিয়া ঘৰত কেনেকুৱা অৱস্থা। তো দেখিছে মানুহে ৰাস্তাৰ পৰা মানুহ দেখিছোঁ, কিছুমান ল'ৰা বহি আছে দে। তো গাইজ মই আহি পোৱাৰ লগে লগে দেখিছে কেনেকুৱা বৰষুণ নামিছে, বহুত বৰষুণ দেখিছে, মানে বহুত বৰষুণ নামিছে। তো বিয়া ঘৰ চাগে মানুহ নাইকিয়া হৈ গৈছে দেখিছে, ইমান মানুহ আছিলে অলপ আগতে। তো বৰষুণৰ পৰাৰ লগে লগে মানুহবোৰ ক'ত গ'ল ক'ত নগ'ল, মানুহ কোনো পাত্তা নাই দেখিছে। বিয়া পেণ্ডেল থৈ মানুহ ক'ৰবাত সোমাই আছে, মানে বৰষুণ ন, পেণ্ডেল ইমান এটা ভাল হাই কোৱালিটি পেণ্ডেল হোৱা নাই। তো বৰষুণ পৰে, তো ইয়াতে বহি থাকিব নোৱাৰে। তো দেখিছে এইপিনে তথাপিও মানুহ আছে। তো গাইজ দেখিছে এই যে আমাৰ ভণ্টিজনী আজি বিয়া, সেইটো সিহঁতে দুটাই বহি আছে দেখিছে, ইমান ধুনীয়াকৈ সজাইছে দেখিছে এইখন বিয়া মণ্ডপখন। তো বিয়া ইয়াতে হ'ব দে গাইজ। তো আপোনালোকক দেখুৱাই আছোঁ বিয়াৰ মানে সিহঁতৰ কেনেকুৱাকৈ বিয়া হয়, তো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আমাৰ সেইটো ভণ্টিজনৰ বিয়া, তো এইজনৰ বিয়া আছে, আৰু কিছু সময়ৰ পিছত আমাৰ বিয়া তেখেতৰ কেনেকুৱা কি পৰিস্থিতিৰে বিয়া সম্পূৰ্ণ হয়তো সেই গোটেইবিলাক আপোনালোকক দেখুৱাম। দেখিছে এইবোৰ ইমান ধুনীয়াকৈ মণ্ডপ এখন সজাইছিলে, কিন্তু বৰষুণে গোটেই মানে শেষ কৰি পেলালে মানুহৰ আশা। মানে গোটেইবোৰ মানুহ আহিছিলে বিয়া চাব আহিছিলে। এইটো মানে ডেক'ৰেশ্যন, মানে সিহঁতৰ কিবা এটা দায়িত্ব আছে ইয়াতে, মানে মানুহবিলাকে যিবিলাক মানে নিমন্ত্ৰণ কৰিছিলে ন, নিমন্ত্ৰণ কৰা মানে যিবোৰ দায়িত্ব সিয়াৰ হাতত আছিলে, মানে মানুহৰ ৰিয়েকশ্যন দিয়াৰ আছিলে। তেনেকুৱাকৈ দেখিছে বিয়া হোৱা নাই। বিয়া ঘৰটো ভিতৰত হ'ব না বিয়া? পানী জমি গৈছে ন ইয়াতে দেখিছে। বিয়া ক'ত হ'ব? ইয়াতে হ'ব ঘৰৰ ভিতৰত গাইজ। ঘৰৰ ভিতৰত বিয়া কেতিয়াও দেখা নাই, কিন্তু কি কৰি বৰষুণ হ'ব, বৰষুণে শেষ কৰি পেলাইছে ন বিয়াখন, এতিয়া ঘৰৰ ভিতৰত দিব লগা হৈছে। তো গাইজ এতিয়া আমি হৈছোঁ খাবলৈ। তো আগতে খাই লওঁ, পাছত চাওঁ বিয়া কি হয় আৰু কেনেকুৱা হয় বিয়া আপোনালোকক আগত দেখুৱাম এই ভিডিঅ'টোত। তো দেখিছে এইবোৰ এনেকৈ আমাৰ ভাত দি এইবোৰ দালি দি আছে তেনেকৈ, মানে এতিয়াও আৰু কিছুমান কি বহুত আইটেম আছে চাগে। তো এতিয়াও আইটেম আমাৰ আহি পোৱা নাই। অঁ, আৰু পেণ্ডেল কোৱালিটি ক'লে পেণ্ডেল কোৱালিটি বহুত ভাল হৈছে, বহুত ডেক'ৰেশ্যন বহুত ভাল কৰিছে, আৰু দেখাম আপোনালোকক ভালকৈ আগৰ। আৰু বিয়া ইয়াতে হ'ব মানে ছোৱালী ঘৰত। তো দেখুৱাম, আপোনালোকে চাই থাকিব ভিডিঅ'টো। তো গাইজ বিয়া এতিয়া হোৱা নাই, কিন্তু বিয়াত বহা নাই, মানে ইয়াতে বৰষুণ পৰিছে ন, বৰষুণ পৰাৰ কাৰণে ইয়াতে মানে বহুত দেখিছে বৰষুণ পানী কিবা হৈ গৈছে, জমি গৈছে ন। তো এতিয়া ইয়াতে বিয়াত বহাবলৈ অসুবিধা পৰিব, কিন্তু সেইকাৰণে চাগে ঘৰত বিয়াত বহাব। তো আমাৰ ঘৰত ভিতৰত বিয়া দিব, মানে ইয়াতে এতিয়া বৰষুণ তাৰ কাৰণে বহুত অসুবিধা হোৱাৰ কাৰণে এতিয়া ঘৰতে বিয়াটো বহাব। তো ইমান ধুনীয়াকৈ সজোৱাৰ পিছত দেখিছে কেনেকুৱা জীৱন মৃত্যু বিবাহ, কোনেও ক'ব নোৱাৰে কেতিয়া কি আহে। তো দেখিছে বিবাহৰ কাৰোবাৰ ভাল যায়, কাৰোবাৰ বেয়া যায়। তো এনেকৈ দেখিছে সিহঁতে বহুত টকা খৰচ কৰিছিলে। দেখিছে ডেক'ৰেশ্যন বুলি ক'লে বহুত ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছিলে। তো গাইজ আপোনালোকে দেখিছে বৰষুণ বতৰটো তাতে বিয়া বহাব নোৱাৰিলে। তো ইয়াতে দেখিছে মানে ইয়াতে ঘৰৰ ভিতৰতে বিয়া সম্পূৰ্ণ কৰিব দেখিছে, এনেকুৱাকৈ মানে ঘৰতে প্ৰস্তুতি চলাইছে এনেকুৱা বিয়াৰ কাৰণে। তো এইবোৰে হৈছে আমাৰ দৰা ঘৰৰ মানুহ। এইটো দেখিছে আমাৰ দৰাজন বহি আছে। তো মানে বৰষুণ পৰাৰ কাৰণে এতিয়া ইয়াতে সম্পন্ন কৰিব বিয়াটো দেখিছে। দাদা ব্লগ বনাই আছে, আমাৰ দাদা ব্লগ বনাই আছে। দেখিছে বাহিৰত দেখিছে বৰষুণ। তো বৰষুণৰ ওপৰত দিছে এইবোৰ পানীয়ে গোটেইবোৰ বিয়া স্থলীতে মানে শেষ কৰি পেলাইছে।